কোকৰাঝাৰ জিলাৰ ভাওৰাগুৰি ৰাজহ চক্ৰৰ তুলসীবিল বজাৰত লকডাউন চলি থকাৰ মাজতে পুৱাতে বেংকৰ শাখাৰ সন্মুখত একাংশ লোকৰ লানি নিচিগা ভিৰ সামাজিক দূৰত্ব বৰ্তাই নাৰাখি জুম বান্ধি থকা পৰিলক্ষিত হৈছে নিতৌ লকডাউন ভংগৰ দৃশ্য পৰিলক্ষিত হৈছে ইমান প্ৰচাৰৰ আৰু সজাগতা অভিযানৰ পাছতো মানুহে মনা নাই সামাজিক দূৰত্ব খুদ তুলসীবিলৰ একাংশ বাসিন্দাই কোনো নীতি নিয়ম নামানি এক প্ৰকাৰৰ ভাবুকিৰ পৰিৱেশ সৃষ্টি কৰিছে এই বিষয়ত তুলসীবিল অঞ্চলৰ মানুহৰ এনে দায়িত্বহীন কাণ্ডই সমুখ অঞ্চলবাসীক বিপদৰ সন্মুখত ঠেলি দিব কোকৰাঝাৰৰ পৰা কমলেশ বৰ্মনৰ ৰিপৰ্ট পূৰ্বাঞ্চল টাইম